নমস্কাৰ, মোৰ ইউটিউব চেনেল 44 লাইফষ্টাইললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰো বৰ্তমান ভালেই। এতিয়া মই যাব ওলাইছোঁ ফাৰ্ষ্ট মাৰ ঘৰলৈ, তাৰপিছত এঠাইত যাম, আপোনালোককো দেখাম। এতিয়াই নকওঁ, ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি আমি বিয়াত যাম আৰু মোৰ জাতীয় পতাকা জাতীয় পতাকা ন মই তাতে লৈ যাম। গোটেই ভিডিঅ'টো চাব, তেতিয়া গম পাব। গতিকে দিনটো আজি আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিম, ক'ত যাওঁ, কি কৰোঁ, কি খাওঁ, কি নাখাওঁ, গোটেইখিনি সকলো আৰু শ্বেয়াৰ কৰিম। এতিয়া ৰাতিপুৱা যাব ওলাইছোঁ, আজি পাৰ্লাৰ বন্ধ কৰিছোঁ, পাৰ্লাৰ বন্ধ। তাৰপিছত এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাড়ী ৰখি আছোঁ, এতিয়া হাজবেণ্ড যাব নোৱাৰে, ডিউটি আছে, সেইটো কাৰণে আমি এতিয়া গাড়ীতে যাম। চাই থাকক ভিডিঅ'টো। এতিয়া আৰু অকণমান সময় ৰখি লওঁ, গাড়ী আহিব, মই ফোন কৰিছিলোঁ। ঠিক আছে, দেখাই যাম দিয়ক আপোনালোকক। এতিয়া গাড়ী পালোঁ, গাড়ীত আহি আছোঁ। ঠিক আছে, গৈ লওক, গৈ কিনে আকৌ আপোনালোকৰ আগত লগ পাই আছোঁ। এতিয়া আৰু ভিডিঅ' চিডিঅ' নকৰোঁ ইমান, ৰাতিপুৱা গা চা ভাল নহয়, পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। বাবু আৰু মই এতিয়া খোজকাঢ়ি আহি আছোঁ ন জান। এইফালে চোৱা, এইফালে চোৱা, কেমেৰা পিনে বা লেবেল হৈছে। মামাৰ ঘৰত আহিছে, আইতাৰ ঘৰত, সেইকাৰণে লেবেল হৈছে। মাস্ক নাথাকে, মুখত খুলি খুলি যায়। দুয়োটা খোজকাঢ়ি কাঢ়ি আহি আছোঁ ন। বেগটোৰ যে ইমান ওজন হৈছে, মানে মা ভণ্টি পাৰ্চেল আহিছিলে, মই ৰাখোঁ পাৰ্চেল ইয়াতে, মানে মাহঁতৰ এড্ৰেছত দিলে। মাহঁতৰ এড্ৰেছত যদি দিওঁ নহয়, তেতিয়া মানে হেৰি বহুত টাইম লাগে। মোৰ যদি এড্ৰেছত দিওঁ তাৰমানে সোনকালে আহে, সেইটো কাৰণে মই ৰাখোঁ। এতিয়া সেইবিলাক দাঙি দাঙি লৈ আহিছোঁ, একদম অৱস্থা নাই, মাস্কখন খুলি খুলি যায়। ইমান ধূলি, সেইটো কাৰণে মাস্ক লগাই লৈছোঁ। আৰু চৰ্দি হৈ আছে। এই যে মাস্কখন থাকিলে সঁচাকৈ বহুত ছেফ হোৱা যায় ধূলি বালিৰ পৰা। তাৰপিছত এতিয়া গৈ আছোঁ, গৈ কিনে আকৌ লগ পাম আপোনালোকৰ ঘৰত। মানে হাতখন ইমানেই বিষাইছে, ভাগৰ লাগিছে, খোজকাঢ়া অভ্যাসে নোহোৱাৰ দৰে হৈছে। চ' ঘৰত গৈ লগ পাই আছোঁ দেই। ঘৰ আহি পালোঁ, পাই অকণমান সময় বহিলোঁ, বহি পাৰ্চেলবিলাক চালোঁ বাহিৰত। চাই এতিয়া সি যিহেতু বাবু যিহেতু একো খাই অহা নাছিলে ঘৰত, মই আৰু এতিয়া তাক ভাত খুৱাওঁ, ভাতটো খুৱাই মানে কি খুৱাব লৈছোঁ। ঠাণ্ডাতে কথাই ঘূৰি নাহে। তাৰপিছত আৰু এতিয়া তাক ভাতটো খুৱাই আমি এঠাইত যাম, কৈছিলোঁ নহয়। গৈ থকাৰ পিছত আপোনালোকে গম পাব আমি ক'ত যাম। পিছত গম পাই যাব, এতিয়া নকওঁ, নহ'লে আৰু ভিডিঅ'টো আধাতে স্কিপ কৰি নাচাবও পাৰে ন, সেইটো কাৰণে এতিয়াই নকওঁ। মই এতিয়া বাবুক ভাতটো খুৱাই লওঁ, খুৱাই কিনে আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। আমি এতিয়া কাপোৰ চাপোৰ পিন্ধি মেকআপ চেকআপ কৰি ওলালোঁ ঘৰৰ পৰা। কিমাননো আৰু ৰখাই থৈ দিম নহয় জানো, আপোনালোকক কৈ দিওঁ ক'ত যাম। জানি পেলাই গাড়ী আহিছে। আমি এতিয়া গৈ আছোঁ বিয়া খাবলৈ। বিয়াত গৈ আছোঁ। ভণ্টি যোৱাৰ কথা আছিলে, তাইৰ কিবা এটা প্ৰব্লেমৰ কাৰণে তাই যাব নোৱাৰে। বাবু, মই আৰু মা আহিছোঁ। মাস্ক চাস্ক মাৰি একেবাৰে মায়ে তাকে বোলো আৰু কৈ দিওঁ আৰু ঘৰত আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিবৰ কাৰণে সময় নহ'ল। ওলাওঁতে একেবাৰে ৰেডি হওঁতে আৰু এই পোৱালিটো অলপ দুষ্ট কৰি থাকে, সেই দুষ্ট পোৱালিটোৰ কাৰণে আৰু টাইমে নহ'ল। একো নাই বাৰু, মই এতিয়া আহি থাকোঁতেই বাৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া খোজকাঢ়ি কাঢ়ি আহি আছোঁ। তাৰপিছত আৰু বিয়াত গৈ আকৌ ভিডিঅ' কৰিম, তেতিয়া দেখা পাব আৰু। আহা খোজকাঢ়িলে ভাগৰে লাগে। ফাইনেলি গিফ্ট লোৱা হৈ গ'ল। এতিয়া পেকিং কৰি আছে। পেকিং কৰি থকা সময় মই ভাবিলোঁ আকৌ এবাৰ ভিডিঅ'টো অন কৰি দিওঁ। ল'লোঁ আৰু কিবা এটা, নেদেখাওঁ বাৰু। নেদেখাওঁ মানে কি আৰু, মই এইফালে ভিডিঅ' কৰি থাকোঁতে মায়ে মানে লৈ মানে ৰেডি কৰি দিলে, ফাইনেল কৰিয়ে দিলে, সেইকাৰণে আৰু দেখাবৰ কাৰণে নহ'লে।
ই মানে জানে দোকানত বিক্ৰী কৰিব অথবা মানে গাড়ী সৰু সৰু যে গাড়ী সি সেয়া চলাই ঘূৰি ফুৰিছে আৰু আজি ৰবাজৰ আগুৱাই আহি পেলাই আহা আৰু নিজে দোকানত সোমাই নিজে আজি তাৰ নিজৰ চইচ মতে সি কাপোৰ কিনিছে পিন্ধিছে চাব নেকি দেখাই আছোঁ অঁ এইটো এইফালে আমি বিয়া খাব আছোঁ কোৱা নকয় লাষ্ট কৰে ঠিক আছে অলপ পিছত মই লগ পাই আছোঁ মই এতিয়া পে'মেণ্ট কৰি লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া আমি ই ৰিক্সাত আহি আছোঁ চাৰিআলিৰ পৰা আমি আৰু বেলেগ আৰু গাড়ী ৰখি ৰখা বা ই ৰিক্সা পালোঁ ই ৰিক্সাতে আহিলোঁ ইয়াতে উঠি ভালো লাগে সেইকাৰণে আৰু ইয়াতে আহি আছোঁ তিনিওটা আমাৰ জানে অকলে বহিছে এটা চিটত এতিয়া আহি পালোঁ আহি পাই এতিয়া মামাহঁতৰ ঘৰত সোমাইছোঁ এইফালে এইটো মাকৰ ঘৰ মাতৃভূমিত আহিছোঁ বৰ্তমান তাকে বোলো ভিডিঅ'টো বনাওঁ আৰু ইফালে মামা আছে মামাকো দেখাই দিওঁ এইটো মামা হয় মামাৰ অলপ অসুখ হৈ আছে ৰ'দত বহি আছে এতিয়া আৰু ইয়াৰ পৰা বেছি আৰু ইয়াতে বহি নাথাকোঁ দেৰিও নকৰোঁ আমি এতিয়া যাওঁ বিয়ালৈকে যাওঁ বিয়াত গৈ আকৌ আৰু ভিডিঅ' বনাম আৰু এতিয়া আৰু বেছি নকৰোঁ বেছি কথা কৈ নাথাকোঁ দেৰি হৈছে আকৌ জেঠীৰ ঘৰ কাষতে জেঠীৰ কাষত যাই আৰু একেলগে বিয়ালৈকে গৈ থাকিম আৰু ঠিক আছে আকৌ অলপ পিছত লগ পাই আছোঁ এতিয়া জেঠীৰ ঘৰলৈকে আহি আছোঁ খোজকাঢ়ি গাড়ী বাপৰে কথাই শেষ নহয় মাকৰ ঘৰত আহিছে নহয় যাৰ লগত মানে লগ পাই তাৰ লগতে তাৰমানে কথাই কথা শেষেই নহয় আজি বিয়া ঘৰ পালেহে পোৱা আজি বিয়াৰ ঘৰ পালেহে পোৱা আজি ঘৰ কেইটাত পাওঁ হিচাপ নাই আৰু হাঁহি ওলাইছে মাকৰ ঘৰত আহাই এতিয়া জেঠীৰ ঘৰ পালোঁ জেঠীক ওলাই লওঁ লৈ কিনে গৈ আছোঁ আপোনালোকো লৈ যাম বিয়ালৈকে অকলে নাযাওঁ বাৰু আপোনালোককো লৈ যাম এতিয়া চাহ খাব লৈছোঁ জেঠীয়ে চাহ দিছে চাহ খাই মায়েও চাহ খাই আছে জেঠী একেলগে যাব আমাৰ লগত জেঠীয়ে কাপোৰ পিন্ধি আছে কাপোৰ পিন্ধা হয় মানে আমি আৰু চাহ তাহ খাই গৈ থাকিম আৰু কি কয় চাহটো খাই লওঁ আৰু কি যে কওঁ মানে বিয়া পাই গ'লোঁ এতিয়া ভিতৰলৈ সোমাই যাম ব'লকচোন আপোনালোককো লৈ যাওঁ মোৰ লগত বিয়াৰ খাবলৈ ব'লক এতিয়া আমাক বহিব দিছে ড্ৰয়িং ৰুমত আমি এতিয়া বহি আছোঁ মই এবাৰ আপোনালোকক পেণ্ডেলটো দেখাই দিছোঁ পেণ্ডেলটো যে এইটো মই দেখাইছোঁ ফ্লাৱাৰটো ইমান ধুনীয়াকৈ বনাইছে এইটো ফ্লাৱাৰ সঁচাকৈ বৰ ভাল লাগিছে সেইকাৰণে আপোনালোককো মই এবাৰ দেখাই দিলোঁ পেণ্ডেলটো গোটেইটো পেণ্ডেলেই দেখাইছোঁ বাৰু ধুনীয়া লাগিছে ডিজাইনটো আজিকালি বিয়াৰ পেণ্ডেলবিলাক সঁচাকৈ ইমান ধুনীয়াকৈ বনায় বহুত ভাল লাগে নহয় জানো এতিয়া আমি বহি আছোঁ চাহ তাহ খালোঁ খাই এয়া বহি আছোঁ এইফালে এইটো মা এইটো জেঠী এইটো জেঠা হয় বেছি মানে ভিডিঅ' কথা ক'ব নোৱাৰোঁ যিহেতু মানে বেকগ্ৰাউণ্ডত মিউজিক চলি আছে সেইটো কাৰণে বেছি কথা ক'ব নোৱাৰোঁ অকণমানে কৈছোঁ আৰু নহয় মই অলপ পিছত গৈ জমা কৰিব লাগিব তাকে বোলো অকণমান দেখাই দিওঁ পেণ্ডেলটো সঁচাকৈ বহুত ধুনীয়া অলপ পিছত মই কইনাৰ কাষত গৈ আছোঁ কইনাকো দেখাই আছোঁ গোটেইখিনি দেখাম বাৰু এই জাষ্ট অলপ বহিছোঁ তাৰপিছত আকৌ আপোনালোকৰ লগত কিবা জানে কিবা কথা তাক মানে গোটেই হেৰিত এইবিলাক বেলুনবিলাক ওলোমাই দিছে তাক মানে বেলুন লাগে বেলুনৰ কি মাথা মাৰি আছে ঠিক আছে বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে কপিৰাইট লাগি যাব পাৰে চ' মই এতিয়া আৰু বেছি ভিডিঅ' নকৰোঁ অলপ পিছত কইনাক দেখাই আছোঁ কইনাক এটা চিনাকি কৰি দি আছোঁ এতিয়া ভাত খাবৰ কাৰণে আহিছোঁ এইফালে চোৱা এইফালে চোৱা কি দিব ভাতৰ লগত কি দিব কি ভাবি আছে যে ভাতৰ লগত মাংস দিব এতিয়া অলপ পিছতে গম পোৱা যাব কি কৰে বাৰু
এতিয়া ভাতটো খাই লওঁ, খাই কিনে আকৌ লগ পাই আছোঁ। এয়া মোৰ এজন দাদা হয়, মামাৰ ল'ৰা। কি খবৰ? আছোঁ মই বৰ্তমান কইনা ডাঙৰ ভিনদেউ। কইনাৰ ভিনীয়ে কয়। ছোৱালীটো ভালে চাগে আৰু পুৰা। ঠিক আছে, ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। পৰিধান কৰি পেলাই আমি মানে চৰকাৰৰ নিয়ম পালন কৰি আমি বিলাই আছোঁ। মানে মাস্ক পৰিধান কৰিয়ে মানে মাংগলিক কাৰ্য চলাই আছে। ঠিক আছে, মই অলপ পিছত আকৌ লগ পাই আছোঁ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, এতিয়া কইনাক এয়া আমাৰ মৰম লগা কইনাজনী। আপোনালোক দুয়োজনকে, আপোনাৰ ভিনদেউক দুয়োজনকে যুগ্ম জীৱনৰ শুভকামনা যাচিলোঁ। গোটেই বছৰ যেন আপোনালোকৰ সুখী হয়, ধুনীয়াকৈ যায়, সেয়ে কামনা কৰিলোঁ। কেনেকুৱা লাগিছে আজি? ভালো লাগিছে, ভয়ো লাগিছে। ভালটো লাগিবই ন, ভয়ো লাগিছে। ঠিক আছে আৰু পইচা থাকিলে সেয়ে আৰু বিয়া আমাৰ খোৱা হৈ গ'ল। অলপ সময় থাকিম, থাকি কিনে আৰু গৈ থাকিম আৰু অকণমান সময় আছে। এতিয়া অকণমান ফটো চটো তুলি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। বিয়াৰ পৰা ওলালোঁ, এতিয়া ঘৰত যাওঁ। বেলুন, সি মানে বেলুন লৈহে এৰিলে। কান্দি 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 বেলুন লৈহে মানে এৰিলে। আজি কেইটাত ঘৰ যায় মই ঠিক নাই, মাৰ মানে কথা কোৱা শেষে হোৱা নাই। লগৰ ফ্ৰেণ্ড পাইছে লগত, সেইটো কাৰণে মানে এতিয়া এৰিবই নোখোজে। এনেকেই আৰু আজি ঘৰ পাম আৰু ঠাণ্ডাও লাগিছে, ঘৰতো যাব লাগিব। ঘৰ মানে আজি মই নিজৰ ঘৰত নাযাওঁ, নিজৰ মানে কি হাজবেণ্ডৰ ঘৰত নাযাওঁ। আজি মাৰ ঘৰতে থাকিম, তালৈকে যাম আৰু। এতিয়া দেৰি হ'ল ন, ঘৰ যোৱাত মানে অসুবিধা হ'ব। মাৰ ফ্ৰেণ্ড দেখাই দিওঁ, এয়া মাৰ ফ্ৰেণ্ড হয় মানে ঘৰত যাব লাগে, এতিয়া কি কৰি পৰা যায়। ফ্ৰেণ্ডক মানে বহুত বছৰৰ মূৰত লগ পাইছে, একেলগে পঢ়া ন, একেলগে পঢ়া। চ' এতিয়া মানে ঘৰত যাব লাগে, দেৰি হৈছে, এতিয়া কথাই শেষ হোৱা নাই। ঠিকে মাক থৈ যাবও পাৰোঁ ঘৰত আৰু। আকৌ মামা ঘৰত সোমাইছোঁ। এতিয়া আমাক দি পঠাব মূলাকেইটা দেখিলে আপোনালোকে আচৰিত মানিব, ইমান সৰু সৰু। এই দেখিছে কি মস্ত মস্ত মূলা। কি মূলা, 1 কেজি মান আছে নেকি, নে 1 কেজি বেছি আছে? 1 কেজি মান হ'ব। মূলা দেখিছেনে? তই দিব পাৰিবি নেকি? বুঢ়ো নাই, বুঢ়ো হোৱা নাই। কোমলে আছে, কোমলে আছে। এতিয়া মই কস্মেটিকৰ বস্তু কিনিবলৈ আহিছোঁ পাৰ্লাৰলৈ। মোৰ কিবা কিবি দৰকাৰ আছে, তাকে বোলো এতিয়া চাই আছোঁ কিবা কিবি লাগে। এতিয়া মোৰ অলপ কিবা কিবি মেকআপৰ আইটেম ল'বলগীয়া আছে, সেইকাৰণে এইখন দোকানখনলৈ, এইখন চাৰিআলিতে আছে দোকানখন। মানে নোপোৱা বস্তু একোৱেই নাই, সকলোখিনিয়ে পোৱা যায় আৰু বস্তুবিলাক ভাল লাগে। দাদাহঁতৰ চইচবিলাক সঁচাকৈ বহুত ধুনীয়া হয়, সেইটো কাৰণে মই ঘৰত আহিলে মই এইখন দোকানৰ পৰাই মই লাগতিয়াল বস্তু কিছুমান লৈ লওঁ। তাকে বোলো এতিয়া মই মেকআপৰ বস্তুখিনি ইয়াতে মই ল'ম বুলি ভাবিছোঁ, সেয়া চাই আছোঁ। ঘৰ আহি পালোঁ, বহুত পলম হ'ল ঘৰ আহি পোৱাত, 7:20 হ'ল। এতিয়াহে আহি পাইছোঁ ঘৰ। ভিডিঅ'টোৰ বহুতেই দীঘলেই হ'ল বাৰু, আৰু দীঘল নকৰোঁ আৰু। স্কিপ নকৰিব, গোটেই ভিডিঅ'টো চাব শেষলৈকে। কেনেকুৱা পায় কমেণ্টত জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অন্য টি ভিডিঅ' আপোনালোকৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।